জয় হিন্দ সকলোকে নমস্কাৰ। আজি আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো চাই গম পাইছেই আজি ভিডিঅ' অলপ বেলেগ হ'ব। কাৰণ আপোনালোকক মই কৈ থাকোঁ আমাৰ একে ঘৰত আমাৰ দুজন ভাই ককাই একেলগে চাকৰি পাইছিলোঁ একেদিনাই। একেলগে ট্ৰেইনিং হৈছিলে। মোৰ ট্ৰেইনিংটো বেলেগ জেগাত হৈছিলে, দাদাৰ বেলেগ জেগাত হৈছিলে। গম পাব আজিৰ ভিডিঅ'টোত। গতিকে দাদাক আজি লৈ আহিছোঁ ভিডিঅ'ৰ কাৰণে। তেওঁ মানে নাহে, বহুত লাজ কৰে ভিডিঅ'ত মানে কথা ক'বলৈ কেমেৰাৰ আগত, কিন্তু মই জোৰ কৰি আনিছোঁ। আৰু আজি আপোনালোকৰ ভিডিঅ'টো এটা মটিভেশ্যন হ'ব। কাৰণ আপোনালোকে বহুতে অবভিয়াছলি যেতিয়া বাৰে বাৰে ইণ্টাৰভিউ কোনোবাই দিয়ে বেয়া লাগিবই। গতিকে দাদাই কিমানবাৰ ইণ্টাৰভিউ দিছিলে, মই ফাৰ্ষ্টবাৰ দি পাইছিলোঁ, দাদাই লাষ্টবাৰ দি পেলাই পাইছিলে। গতিকে দুটাৰ মাজত কি ডিফাৰেঞ্চ থাকে মই সিদিনা ভিডিঅ'ত কৈ থাকোঁ যে যিসকল ফিল্ডত ছিনিয়ৰ থাকে, ডাঙৰ ডাঙৰ মানুহ থাকে, তেওঁলোকৰ পৰা বহুত শিকিব পাৰি, এটা জোচ আহে। গতিকে দাদাহঁতৰো বেটছৰো 3-4জন আমাৰ ফিল্ডত তেনেকৈ আছিলে, লাষ্ট এজত চাকৰি হৈছিলে। আৰু আমাৰ নিচিনা ল'ৰা বহুত 20টা মানৰ হৈছিলে, যি নেকি ফাৰ্ষ্ট এটেম্প বা ছেকেণ্ড এটেম্পত চাকৰি হৈছে। গতিকে আজি দাদাক আনিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু পোষ্ট প্ৰিফাৰেঞ্চ কি দিব, AB নে UB, আৰু যদি আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ থাকে আপুনি APR পোষ্ট প্ৰিফাৰেঞ্চ দিব নেকি। যিহেতু APR এতিয়ালৈকে অহা নাই, তথাপিও AB UB আহিছে, তাৰপিছত APR যেতিয়া আহিব কোনটোক আপোনালোকে প্ৰিফাৰেঞ্চ দিব আজিৰ ভিডিঅ'টোত। আৰু AB UBৰ কাম কি অলৰেডি মই UBৰ কাম বা ABৰ কাম ভিডিঅ' মই বনাইছোঁ, কিন্তু আপোনালোকে আজি যি ABত চাকৰি কৰি আছে আমাৰ একে ঘৰৰ, সেই দাদাৰ মুখৰ পৰা শুনিব ABৰ কাম কি। গতিকে দাদাক মই জোৰ কৰি আনিব লাগিব এতিয়া। নমস্কাৰ। গতিকে जिससे दूर जाना नामुमकिन है, ये मोमेंट्स, ये पल जिनको जीने का मन बहुत किया होगा, जिनके बहुत नजदीक आए हैं, लेकिन आज ये आंखों में आंसू आखिरकार 17 सालों के बाद ये गम के আমি একে ঘৰৰ একেলগে ফিল্ডত দৌৰিছোঁ, আমি একদম বন্ধুৰ নিচিনা আছিলোঁ, এতিয়াও আছোঁ। একদম ফিল্ডত বা পঢ়া শুনা ক্ষেত্ৰতো একে ৰুমতে আছিলোঁ। আমি 10x10 কামৰা কয় যে, তেনেকুৱাত থাকি আমি পঢ়িছিলোঁ, মানে বহুত কষ্ট কৰিছিলোঁ। আৰু প্ৰথমতে আপোনালোকক এটা কথা কৈ দিম ভিউৱাৰ্ছসকলক, যিসকল আমাৰ মাইনৰিটি বেকগ্ৰাউণ্ডৰ মানুহ, আপোনালোকে মনত কেতিয়াও এইটো নাভাবিব। কাৰণ ফেইল হোৱাৰ পিছত মনত ভাৱ আহে যে আমাৰ চাকৰি হোৱা নাই, বহুতো ৰিজন মনলৈ আহি থাকে, বেয়া বেয়া চিন্তা আহি থাকে। তেনেকুৱা আহিব নালাগে। কাৰণ আমি এক্সাম্পল দেখিছেই 2023 চনত আমি একে ঘৰত 2023 চনৰ জুনৰ 23 তাৰিখ ৰাতিপুৱা 9:30 আমাৰ ৰিজাল্ট দিছিলে। দাদাই পাইছিলে ABত আৰু মই পাইছিলোঁ UBত। আৰু দাদাই কিমানবাৰ ইণ্টাৰভিউ দিছিলে, আপোনালোকে পোষ্ট প্ৰিফাৰেঞ্চ কি দিব, আমিনো কেনেকৈ পঢ়িছিলোঁ, ডিটেইলছত ক'লে ভিডিঅ'টো লং হৈ যাব। আৰু তেনেকৈ আমি লগো নাপাওঁ ভিডিঅ' বনাবলৈ এনে। আৰু দাদাও হোম ডিষ্ট্ৰিক্ট পাইছে, ময়ো হোম ডিষ্ট্ৰিক্ট পাইছিলোঁ, আমাৰ এইটো এটা লাক ভাল। গতিকে ভিডিঅ' বনাবলৈ আমি লগ নাপাওঁ, কিন্তু আজি মই জোৰ কৰি লৈ আহিছোঁ। গতিকে মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে আজি ভিডিঅ'টোত বহুত এটা মটিভেশ্যন পাব। গতিকে দাদাৰ মই সুধিম প্ৰথমতে কিমানবাৰ ইণ্টাৰভিউ দিছিলা, আৰু মানে কেনেকৈ কৰিছিলাতো মই গম পাওঁ, আমাৰ ভিউৱাৰ্ছসকলে গম পাব লাগে কিমানবাৰ ইণ্টাৰভিউ দিছিলা, এইটো কোৱাচোন। নমস্কাৰ। মই 2015 চনত প্ৰথম এপ্লাই কৰিছোঁ। 2015 চনৰ পৰা ইণ্টাৰভিউ দি আছোঁ। আৰু 15 চনত মই 8ত পঢ়োঁ দেই, 8ত 9ত। 2015 চনৰ পৰা দি আছোঁ, কিন্তু ৰানিং পাছ কৰোঁ। কেতিয়াবা মানে কি ৰিটাৰ্ণত মাৰ্ক কমি যায়, কাট অফত নাহে। ৰানিংটো পাছ কৰোঁ মই, কিন্তু ৰিটাৰ্ণত বেয়া হৈ মানে মেথছত মই কেঁচা আছিলোঁ বহুত, সঁচা কথা যিটো। তাৰপিছৰখিনি কম মেথছত কেনেকৈ আহিল, কিন্তু এইখিনি কৈ লওঁ। পিছত মানে কি এনেকৈ দি প্ৰায় মই 6-7 বাৰ, মানে 8 বাৰৰ মূৰত 2023ত মানে আল্লাহ ভগৱান যাকে যোনে বিশ্বাস কৰে তেখেতৰ ওপৰৱালা আশীৰ্বাদত আমি একে ঘৰতে দুইজন একেদিনাই পাই গৈছোঁ। আৰু এপ্লাইটো কেতিয়া হৈছিলে এইটো? আমাৰ এপ্লাইটো হৈছিল 2018ত। তেতিয়া ভাইটিৰ বয়সেই হোৱা নাছিল। আৰু তেতিয়া মোৰ বয়স 24 বছৰ 9 দিন হৈছে, মানে ধৰক 21 দিন এটা মানে বাকী আছে, তেতিয়া মোৰ বয়স মানে উকলি যাব। আৰু সেইটো মানে মোৰ লাকটো ভাল, তেতিয়া এপ্লাইটো হৈ গ'ল। মানে 18 চনত এপ্লাই কৰিছে, 15ৰ পৰা ইণ্টাৰভিউ দিছে, 18 চনত এপ্লাই কৰিছে। তেতিয়া ভাবক, তেতিয়াই 24 বছৰ। যেতিয়া 23 বছৰত 22ত ইণ্টাৰভিউ দিছে, 22ত বয়সটো কিমান হ'ব? 28 হ'ব। তাৰমানে এই যে 18ত এপ্লাই হৈছে, সেইটো কাৰণে বয়সটো সেই 18 চনত কিমান হৈছিল সেইটো ধৰে। সেইটো হিচাপত গৈ মোৰ বয়স 28 মান হৈ গৈছিল। আৰু সেইটো বয়সতো মই মানে জোচটো ৰাখিছোঁ, মানে চাকৰিটো ল'ম, মানে আৰু পুলিচতে ল'ম বুলি মানে মনত মানে পূৰা বিশ্বাস ৰাখিছোঁ। তাৰপিছত
এটা ভাল চৰকাৰ মানে কি নিৰপেক্ষভাৱে চাকৰিটো দিছে। হয় সেইটো হয়। কোনো ধৰণৰ মানে পলিটিকেল কোনো পাৰ্টি ধৰিব লগা হোৱা নাই, কোনো ধৰণৰ বেকগ্ৰাউণ্ড কোনো কথা নাই, মানে উপযুক্ত হিচাপে মানে যোনে যোগ্য তাক চাকৰিটো দিয়াৰ লাগিলে কাৰণে একে ঘৰত দুজন তিনজন বুলি অ। কথা নাই। সেইটো কাৰণে একে ঘৰত দুটা চাকৰি পাইছো, নহ'লেতো আগৰ দিনত শুনো আৰু বহুত কথা এইবিলাক। সেইটো আমাৰ লাকটো ভাল, দুইজন একে আমি ঘৰতে সেইকাৰণে পাই CM ছাৰক ধন্যবাদ দিছো যে বহুত। আমাক মানে এইবোৰ ভেদাভেদ আনা নাই, যি যোগ্য যাৰ মানে কোৱালিটি আছে তাক চাকৰিটো দিছে। আচ্ছা এটা কথা কোৱাচোন, ইমান জোশ গাত মানে ক'ৰ পৰা আহিল? কাৰণ আমি যেতিয়া দৌৰিছিলোঁ ছানডে মানে মই ফিল্ডত নাহোঁ, মই অলপ এলেহুৱা টাইপত আছিলোঁ প্ৰথমতে। আৰ্মি ইণ্টাৰভিউ প্ৰথমবাৰ মই ফেইল কৰিছিলোঁ শালমাৰাত, তেজপুৰত। কিমান গালি পাৰিছে মোক ইণ্টাৰভিউ ফেইল কৰাৰ কাৰণে, যে এতিয়া তহঁতে বয়সনো কিমান হৈছে। তাৰপিছৰ পৰা মই ভালকৈ দৌৰিছোঁ, কিন্তু দাদাৰ লগত মই ইমানটো মানে পৰা নাছিলোঁ। কোৱাচোন ইমান জোশ ক'ৰ পৰা আহিল? জোশটো যিকোনো কাম মানে কৰিবলৈ হ'লে প্ৰথমে মানে কি এইটো মানে কৰিম বুলি কৈ মানে কৰাৰ 100% ট্ৰাই কৰিব লাগে। অকল বোলে পুলিচ বুলি নহয়, যিকোনো কাম। আৰু মই মানে অকল সঁচা কথা যিটো মানে পুলিচত সোমাম বুলি মই 100% মানে একদম মানে চেলেঞ্জত লৈছোঁ। মানে মানুহবিলাকে যেতিয়া কৈ থাকে এই এতিয়া বয়স গুচি গৈ আছে, এতিয়া বেলেগ কামত ধৰ, চাকৰি নহ'ব, তেতিয়া আৰু বেছিকে মানে মনত জোশ আহে। মানুহে নহ'ব বুলি কৈ থাকে আৰু মই এইটো হোৱাটোহে দেখাম, মানে সেনেকৈ চেলেঞ্জত লৈছোঁ। আৰু এনেকৈ চেলেঞ্জ হ'ব লাগে। আৰু যিটো মানে কি প্ৰেক্টিচৰ কোনো যে টাইম টেবুল বুলি কথা নহয়। আপুনি ধৰক ৰাতিপুৱাতো আহিবই, ৰাতিপুৱা টাইমটো ভাল, আকৌ সন্ধিয়া টাইম মই ভাটিবেলাও দৌৰিছোঁ, মই দুপৰীয়াও দৌৰিছোঁ। মানে যেতিয়া টাইম পাওঁ, মই ধৰক আজি 2 কিলোমিটাৰ ক'ৰবাত যাব লাগে, মই মানে চাইকেল, তেতিয়া মোৰ মানে কি বাইকটো নাছিলেই, চাইকেল এটা ভাঙা চিঙা আছিল আৰু ঘৰতে পৰি আছে। মই মানে চাইকেলো ব্যৱহাৰ কৰা নাই, মানে খোজকাঢ়ি গৈ আছোঁ, মানুহ চানুহ নাথাকিলে মই দৌৰি গৈ থাকোঁ। তেতিয়া মানুহবিলাক কৈ থাকে দৌৰি থাকোঁতে, এই ক'ত যাওঁ, মানে সেইবিলাক কথা নাই। মানে ক'ৰবাত জুই লাগিছে নেকি, কিবা কিবি সেনেকুৱা মানে ফিজিকেলটো মানে পুৰা ষ্ট্ৰং কৰিব লাগে, তেতিয়া ফিল্ডত আৰু মানে ভাল ভাল বন্ধু পাইছোঁ। এইটো হয়। আৰু ভাল বন্ধু পোৱাৰ পিছত আমাৰ মানে লগটো ধুনীয়া হৈছে। তাৰপিছত মানে চবেই মিলি কৰি মানে কম্পিটিশ্যন হৈছোঁ আৰু মানে ভাবিছে তাতকৈ মই আগত যাম, সি ভাবিছে তাতকৈ আগত যাম। সেইটো কাৰণে ফিল্ডত মানুহ বেছি হ'লে ভাল। আৰু এটা কথা কওঁ, এতিয়া মোৰ লগৰ এজন আছে, সি ফিল্ডত গ'লে মই যাম, মানে সেনেকুৱা হ'ব নালাগে। 1 নম্বৰ হৈছে অকলে যুঁজা শিকিব লাগে। ৰাইট। মানে অকলে যুঁজা শিকিব লাগে, যে আজি মই ফিল্ডত অকলে গৈ আছোঁ, মোৰ লগত বন্ধু গৈ আছে, কিন্তু শিকিব লাগে অকলে যোৱাটো। কাৰণ কেতিয়াবা সি ক'ব না আজি অমুকত যাম তমুকত যাম, তেতিয়া নিজৰ মনটো বেয়া লাগি যাব, এই আজি বাদ দিওঁ, অকলে নাযাওঁ। সেই মেইন হৈছে অকলে যোৱাটো শিকিব লাগে। তাৰপিছত ফিল্ডততো মানুহ আছে, চবৰ লগত কম্পিটিশ্যন হ'ব লাগে। আজি ফিল্ডত 20 জন মানুহ আহিছে, তুমি ভাবিব লগা মই 20 জনৰ ওপৰত থাকিম। তাৰমানে কি, আজি নগাঁও ডিষ্ট্ৰিক্টত যেতিয়া পষ্ট ওলাব, মানুহ বহুত থাকিব না। এতিয়া যদি ফিল্ডত যদি তুমি মানে 1 নম্বৰত অহা ট্ৰাই নকৰিলে, বাকীতো আৰু কিমান টাইগাৰ আছে না নগাঁৱত বা আপোনালোকৰ নিজৰ অ। ডিষ্ট্ৰিক্টত। যদি আপুনি ফিল্ডতেই ভাল টপ 1, 2, 3 নাহিব অ। নোৱাৰে, আপুনি ডিষ্ট্ৰিক্টতনো কেনেকৈ এক্সপেক্ট কৰিব আপুনি আহিব বুলি। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, কয় নহয় প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। দাদা মানে বহুত ভাল দৌৰিছিলে মোতকৈ, নোৱাৰিছিলোঁ মই ফিল্ডত প্ৰেক্টিচত 2-3 বছৰ মই পৰা নাই, কিন্তু ইণ্টাৰভিউ দিনা 16 পাকত মোৰ 11:44 লাগিছিলে টাইমিং, দাদাৰ 11:48। কিন্তু সেইটো কিয় হৈছে মই কৈ দিওঁ, মোৰ যিদিনা ইণ্টাৰভিউ আছিলে মোৰ বডি একদম পাৰফেক্ট আছিলে সিদিনা, মানে এইটো ভগৱানে আল্লাহ মানে সেইটো মোক মিলাই দিছে। কিন্তু দাদা সিদিনা বেড লাক আছিলে, সিদিনা ৰাতিপুৱা মানে গৈছে ফিল্ড দৌৰিবলৈ, একো খোৱা নাই, বহুত দেৰিকৈ দৌৰাইছে, 10টা নে 11টা বাজি গ'ল। সেইকাৰণে মই ঘৰৰ পৰা মানে কি যাব লাগে, বহুত সোনকালে যাব লাগে, কিন্তু সেইদিনা মই ঘৰৰ পৰা 6টাত ওলাইছোঁ, গৈ লাইনত দেৰিকৈ হৈ গ'ল। তাৰপিছত মই দৌৰিছোঁ 11টাত, একদম এনেকুৱা ৰ'দ। আৰু সেইকাৰণে মই আপোনালোক এটা কথা, ইয়াৰ পৰা আপোনালোকে যদি কথাটো ভালকৈ অনুমান কৰে, কি গম পাব, মানে প্ৰেক্টিচ যিমান মজবুত হ'ব, সিমান আপোনাৰ মানে ইণ্টাৰভিউৰ দিনা আপোনাৰ প্ৰব্লেম নহয়। প্ৰেক্টিচটো ভাল আছিল কাৰণে ইমান প্ৰব্লেম ফেচ কৰিও 11:48ত 28 বছৰ 27 বছৰ বয়সত দৌৰাটো, এইটো কিমান এটা জোশ থাকিব লাগিব, কিমান মজবুত প্ৰেক্টিচ হ'ব লাগিব। এতিয়া আৰু এটা কথা, তুমি কৈছা ফিজিকেলত ইমান কষ্ট কৰিছা, আৰু 2012-13তে মেট্ৰিক দিছে, দিয়াৰ পিছত 2022 চনত এক্সামত মানে 10 বছৰ যেতিয়া পঢ়াৰ পৰা বিৰত থাকে এজন মানুহ, 2-3 বছৰ থাকিলে মানে বস্তুবোৰ লগ এৰি যায়, মানে পঢ়াৰ সেইটো কনচেপ্টটো নাইকিয়া হৈ যায়। গতিকে পঢ়াৰ জোশটো কেনেকৈ আহিল,
আৰু মেথছত বেয়া আছিল বা ইংলিছত বা এইবোৰ মানে কেনেকৈ মানে আকৌ ৰিকভাৰ হৈছে মানে টাইমত জিকেটো কেনেকৈ পঢ়িছিলা? এতিয়া যিকোনো বস্তু যেতিয়া মানে হাৰি যোৱা হয় তাৰ এটা কাৰণ থাকে যে আমি এইটো কাৰণ হাৰিছোঁ, আৰু সেই কাৰণটো মানে বিচাৰিব লাগে। আৰু মই লাষ্টত মানে কাৰণটো এটাই বিচাৰি পালোঁ, মই মেথছত বেয়া। এতিয়া মই জিকেবিলাক পঢ়ি যাওঁ ঠিকেই আছে, জিকে মোটামুটি হৈ যায়, কিন্তু মেথছত গৈতো মই ইমান দিন পঢ়া এৰিছোঁ। তাৰপিছত মানে ভাইটি, আপোনালোকৰ ইউটিউবাৰ ভাইটিয়ে মানে মেথছত ভাল আছিল। তাৰপিছত আমি মানে বুদ্ধি এটা কৰিলোঁ যে এতিয়া তই গুচি গ'লেতো নহ'ব, এতিয়া আমাকো লৈ যাব লাগিব না, এতিয়া মইতো মেথছত বেয়া। পিছত বুদ্ধি এটা কৰি বৰ্ড এটা আনিলোঁ, আনি কৈছোঁ যে আমাক মেথছ শিকাব লাগিব। তাৰপিছত আমাৰ লগত আৰু 2 এজন আছিল, সিহঁতৰো হৈছে। আৰু সিহঁতৰো চাকৰি হৈছে। এনেকৈ বৰ্ড আনি সি আমাৰ মানে বেছিক যিখিনি আছে কনচেপ্ট সেইটোৰ ওপৰত মানে সি ভাল 1-1.5 মাহ মান আমাক শিকাইছে, আৰু আমাৰ য'ত মানে কমজুৰি আছিল সেইখিনি মানে ফুলফিল হৈ গ'ল। তাৰপিছত মানে অলপ মানে বস্তুটো সহজ হৈ গৈছে। আৰু কিতাপৰ ওপৰত যদি ভিডিঅ' লাগে আমি কি পঢ়িছিলোঁ, আপোনালোকে এক্সাম্পল আছেই। আছামিয়াৰ বুক মানে এনেকুৱাকৈ পঢ়িছোঁ, ধৰক ইয়াণ্ডাবু সন্ধি হওক, মিৰ্জুমলাৰ আক্ৰমণ, কোনটো পেজত আছে আমাৰ সিমানখিনিলৈকে মুখস্থ হৈ গৈছিল। আৰু এটা কথা আপোনালোকক মই কৈ দিওঁ, মই কনচেপ্ট পঢ়ি ভাল পাইছিলোঁ আৰু দাদা MCQs পঢ়ি ভাল পাইছিলে। মই আছামিয়াৰ বুক পঢ়ি ভাল পাইছিলোঁ, দাদাই খালি MCQ কুৱেশ্যন এইটো কিবা প্ৰস্তুতি কিবা নাম মই আছিলে 5-6টা কিতাপ লৈ লৈছোঁ খালি MCQ, কিন্তু মই MCQ পঢ়ি ভাল পোৱা নাছিলোঁ, মই ডিটেইলছত লাগিছিল মোক বস্তুবোৰ, গম পাইছে? গতিকে আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু এটা কথা ইয়াত কৈ দিওঁ, জাষ্ট এপ্লাই হ'ব। গতিকে আপোনালোকে এতিয়া ঢেৰ টাইম আছে, যদি পঢ়িম বুলি কয় আপোনালোকে, মইতো কওঁ আপোনালোকে ডিটেইলছত পঢ়ক। তেতিয়া আৰু এক্সামৰ যিটো পেটাৰ্ণ লাষ্ট ইয়েৰ দিছে, এইবাৰ যিসকলৰ বেয়া হৈছে, আপোনালোকে নিজে কওকচোন আমাৰ টাইমত কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছিলে, আৰু এইবাৰ যে গ'ল লাষ্ট ইয়েৰ এক্সাম কুৱেশ্যন পেপাৰ, ইয়াৰ আগৰ যিবোৰ SI পেপাৰ থাকে তাতকৈ বহুত টাফ আহিছে। 2009 চনৰ পৰা আপুনি SI পেপাৰ লওক, আৰু যোৱাবাৰ ABUBৰ কনষ্টেবলৰ কুৱেশ্যন পেপাৰ লওক, এই 2009 চনৰ পৰা লৈ যিমান SI কুৱেশ্যন পেপাৰ আহিছে সেইটো মানে বাবা হৈ যাব এইটো ABUBৰ কুৱেশ্যন পেপাৰ। গতিকে আপোনালোকে মানে কনচেপ্টটো ক্লিয়াৰ কৰক প্ৰথমতে, তাৰপিছত যি দেখা যাব MCQs পিছত পঢ়ক, যেতিয়া ইণ্টাৰভিউ পাছ কৰিব তাৰপিছত MCQs পঢ়ক। এতিয়া আহি গ'ল আমাৰ পষ্ট প্ৰিফাৰেঞ্চ আপোনালোকে কি দিব। আপোনালোকে চাওক, মই UB, দাদা হৈছে AB, হা। গতিকে আমি ভালকৈ জানো ABUBৰ কাম কি। প্ৰথমতে মই আপোনালোকক কওঁ, UBটো যিসকলে নাজানে আনাম ব্ৰাঞ্চ, ABটো হৈছে আম ব্ৰাঞ্চ, হা। চাওক, ABUB যি দুটা আছে, UB হৈছে পাব্লিক ডিলিং, থানাত থাকে, মষ্ট অফ দি থানাতে থাকে তেওঁলোক, আৰু AB যিসকল থাকে তেওঁলোক হৈছে মানে চেঞ্চিটিভ এৰিয়া, তেনেকুৱা ধৰক ছিকিউৰিটি পাৰপাছত বা থানা আউটপোষ্টত তেওঁলোক প্লাটুন হিচাপে থাকে, হয়নে? প্লাটুন হিচাপে থাকে তেওঁলোক। গতিকে মই UBৰ কাম কি আছে, আমাৰ থানাত UB থাকিলে চেণ্ট্ৰি ডিউটি, চমন বিলোৱা, চাই নহয় কোৰ্টৰ পৰা চমন আহে মানুহৰ নামত, এইটো আমাৰ UB সকলে বিলায়। তাৰপিছত SP অফিচ, ৰিজাৰ্ভ অফিচত থাকে, যি অফিচত থাকে চাইবাৰ চেল, তেনেকুৱা অফিচত থাকে মানে আমাৰ UB সকল। AB প্লাটুনো থাকে। AB তেওঁলোকে কি কৰে, আৰু AB সকলো যায় ডেপুটেশ্যন বুলি কয় সেইটোক। ধৰক আপুনি AB আছে 9 AP, আপুনি DGB অফিচত আপুনি যাব পাৰে, অফিচত কাম কৰিব পাৰে, কম্পিউটাৰত, স্পৰ্টছতো যাব পাৰে। ABৰ স্পৰ্টছত যোৱাটো বেছি সুবিধা, হয়নে? আৰু আমাৰ দাদা কিন্তু স্পৰ্টছত গৈছিলে যেতিয়া ট্ৰেইনিঙত আছিলে 9 AP, চৰি 23rd, সেইটো কৈ দিয়াচোন কেনেকৈ স্পৰ্টছত যায়। স্পৰ্টছত মানে কি, মই যিমানখিনি দেখিছোঁ, মানে মই ট্ৰেইনিঙত আছিলোঁ 23rd, তেতিয়া মানে কি পুলিচ মিট হ'ব বুলি মানে আমাৰ CO ছাৰে জনাইছে যে ভাল খেলুৱৈকেইটা মানে অলপ চিলেক্ট কৰি মানে টিম এটা বনাব লাগে। তাৰপিছত আমাক চবকে মাতিছে, তাত মোকো চিলেক্ট কৰিছে। তাৰপিছত আমি প্ৰথম ৰেঞ্জ ৱাইজ খেলিছোঁ, ৰেঞ্জত আমি জিকিলোঁ। তাৰপিছত পুলিচ মিট হৈছে, মানে কি দেৰগাঁও হোৱা কথা আছিল, কিন্তু দেৰগাঁও বাকী খেলখিনি হৈছে ইয়াত মান্দাকাটাক 1st কামাণ্ডো বেটেলিয়নত কাবাডী খেলখন পাতিছে। তাত আমি 3 নম্বৰ পজিশ্যন পাইছোঁ। মানে অলপ তেতিয়া আমাৰ ট্ৰেইনিঙত থাকোঁ না, ল'ৰাবিলাকো অলপ ভয়তে খেলে, কিবা হৈ যাব নেকি তেনেকুৱা ভয়। তেতিয়া মানে তাত আমি 3 নম্বৰত আছোঁ যদিও মানে কি, আৰু আমাৰ যিকেইটা ভাল খেলিছে সিহঁতৰ নামটো মানে কি ট্ৰাইলত মাতিছিল অসম টীমত মানে সোমাবলৈ, মোকো মাতিছে। তেতিয়া মই যোৱা নাই এতিয়ালৈকে। মাজতে কেইদিন আগতে মই এজনে যোনে ডেপুটেশ্যনত আছে স্পৰ্টছত, মানে আমাৰ 9 APৰ ল'ৰা হয়, তেখেত মানে আছে 4 AP ডেপুটেশ্যন গৈছে, তেখেতে মোক মাতিছে তই আহিবি নেকি। মই এতিয়ালৈকে একো কোৱা নাই, মানে যাওঁ নাযাওঁ বুলি এনেকৈ আছে বস্তুটো। এই বস্তুটো সেনেকুৱা মানে ABUB বুলি কথা নাই, স্পৰ্টছত যাব পাৰে, কিন্তু AB যিসকল থাকে আপোনালোকে জানে ফিটনেছটো বহুত মেইনটেইন কৰে AB সকলে। AB যিসকল থাকে তেওঁলোক
স্পৰ্টছত যোৱাৰ যিটো চান্সেছটো এইটো বাঢ়ি যায়। ইউবি যিসকল থাকে ট্ৰেইনিঙৰ পিছত তেওঁলোক থানা চানা যায়গৈ, কামৰ প্ৰেছাৰটো আহি যায়, বিভিন্ন ডকুমেণ্টছৰ কাম কাগজ পাতি এইবোৰ আহি যায়। গতিকে যদি আপুনি বহুত এক্সেলেণ্ট প্লেয়াৰ, ইউবি এবি বুলি কথা নাই, কামাণ্ডো বুলি কথা নাই, আপুনি য'তেই মানে যাব বিচাৰে আপুনি যাব পাৰে, কোনো তেনেকুৱা বাধা নাই। গতিকে লাষ্টত মানে এবি নে ইউবি কোনটো প্ৰিফাৰেঞ্চ মানে তুমি দিব বিচাৰিবা ভিউৱাৰ্ছসকলক? এতিয়া মইতো কওঁ ইউবিৰ জেগাত ইউবি, এবিৰ জেগাত এবি। যে এবি বেয়া ইউবি ভাল, ইউবি বেয়া এবি ভাল, তেনেকুৱা কথা নহয়। আপুনি যদি HS পাছ আছে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপুনি ইউবিতে দিব। ইউবি ইউবিতে দিব। আৰু দুইটাৰ কামবিলাকতো বেলেগ বেলেগ না, বেলেগ কিন্তু আমি এতিয়া আমাৰ বেকগ্ৰাউণ্ডটো চাব লাগিব, আমি এটা চাকৰি লাগে। য়েছ। এতিয়া আমি সেইটোতো বহি থাকিলে নহ'ব, আমি ইউবি ল'ম এবি নলওঁ হেমুক নলওঁ। আপুনি প্ৰথমে আমি চাকৰিত সোমাব লাগে। এবি বুলি কথা নাই, ইউবি বুলি কথা নাই, দুইটাৰ কাম বেলেগ বেলেগ। কাম বেলেগ। এতিয়া কুঠাৰৰ কাম কুঠাৰৰ, বেজীৰ কাম বেজীৰ, হয়নে নহয়? আৰু এবিৰ কিন্তু প্ৰমোশ্যন সোনকালে হয়। আৰু এটা কথা মই আপোনালোক কৈ দিওঁ, বহুতে ভিউৱাৰ্ছে সুধিছে যে এবি বেটেলিয়ন বা ইউবি বেটেলিয়ন পিছত IC বা OC হ'ব পাৰিব নে নাই? য়েছ, যিসকল মানে বেটেলিয়ন এবি আগতে হাবিলদাৰ ক্লাৰ্কৰ এক্সাম হৈছিলে 6 বছৰ পিছত, হয়। তাৰপিছত SI হৈছিলে, তেনেকৈ ASI আৰু ইউবিৰো ছেম। কিন্তু বৰ্তমান কি হৈছে জানেনে? ল'ৰাবোৰ চব গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী থকা ল'ৰাবোৰ এবিত সোমাইছে। 5 বছৰ আপোনাৰ চাকৰি হৈছে, আপুনি এবি ইউবি বুলি কথা নাই, আপুনি ডাইৰেক্ট ASI এক্সাম দিব পাৰিব। আপুনি পিছত BA পাছ আছে, তাৰ ঠিক 3 বছৰ পিছত আপুনি SI এক্সাম দিব পাৰিব, 2টা ষ্টাৰ। আৰু SI হোৱাৰ লগে লগে আপুনি অভিয়াছলি IC OC হ'বই, তাৰপিছত ইনস্পেক্টৰ হ'ব। গতিকে আপোনালোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত আৰু যদি আপুনি তেনেকৈ প্ৰমোশ্যন ল'ব নোৱাৰে, যিটো নেকি নৰ্মেল প্ৰমোশ্যন, SI গৈ সোনকালে হৈ যায় এবিসকল। 30 বছৰ 25 বছৰ মানত SI হৈ যায়, কিন্তু ইউবিয়ে নোৱাৰে, অলপ বেছি লাগে। কিন্তু এক্সামৰ থ্ৰুদি হ'লে আপুনি যদি ভাবে পুলিচত সোমাই মই এক্সাম দিম, ভালকৈ পঢ়িম, তেতিয়াহ'লে সোনকালে OC IC আপুনি হৈ যাব পাৰে, তেনেকুৱা কোনো বাধা নাই মানে। এতিয়া একদম লাষ্ট আমাৰ যিটো পঢ়াৰ ক্ষেত্ৰত আহিছোঁ, দাদাৰ পৰা শুনিছে আপোনালোকে যে 15-17 ইণ্টাৰভিউ দিছে, বেয়া হৈছে একমাত্ৰ ৰিটেনৰ কাৰণে। তাৰপিছত 18 চনত এপ্লাই কৰি 21ত ইণ্টাৰভিউ দিছে, ইমান এটা ধৈৰ্য মানুহৰ নাথাকে, আৰু বহুত ইণ্টাৰভিউ দিছে তাৰ মাজত, SSC পৰা আদি কৰি বহুত দিছে, বেয়া হৈছে। গতিকে মই এইটোৱে সুধিম, যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিছা, HS পাছ কৰি ৰানিং কৰি আছা, বা পুৰণা যিসকলো আছে, মই এইটো কথা সুধিম যে পঢ়াটো মানে ইণ্টাৰভিউৰ পিছত পঢ়িছিলা নে মানে যেতিয়াৰ পৰা ৰানিং ষ্টাৰ্ট কৰিছে যে নাই এবাৰ চাকৰি ল'মেই, তেতিয়াৰ পৰা পঢ়িছিলা? কোনটো টাইমত পঢ়িছিলা? এইটো ভাল কুৱেশ্যন। মানে আমাৰ ল'ৰা ছোৱালীবিলাকে এটা ভুল কৰে, যে যিটো আগতে তুমিও কৰিছিলা, যিটো ময়ো কৰিছোঁ, যিটো সঁচা কথা, যিটো ময়ো কৰিছোঁ। সেইকাৰণে মানে কোৱা নহয় এক্সপিৰিয়েঞ্চ তাৰ থাকে, যাৰ নেকি বহুতবাৰ ফেইল কৰি পেলাই ছাকচেছ হয়। হয়। এতিয়া কিছুমানেতো এপ্লাই কৰাৰ পিছত যদি এডমিট আহে তেতিয়া ৰানিং ষ্টাৰ্ট কৰে। সেইটো এটা ভুল। এইবিলাক ভুল আমি কৰিছোঁ, ময়ো নিজেই কৰিছোঁ, আৰু সেইটো কাৰণে ফেইলাৰ হৈছোঁ, তাৰপিছত লাষ্টত গৈ ছাকচেছ হৈছোঁ। তাৰপিছত কিছুমানে আছে ঠিকে আছে, এডমিট মানে ওলোৱাৰ আগতে ৰানিং কৰে, ৰানিং কৰি তাৰপিছত ইণ্টাৰভিউ যেতিয়া শেষ হৈ যায় তাৰপিছত পঢ়া ষ্টাৰ্ট কৰে, সেইটো আৰু এটা ভুল। কিন্তু মেইন কথা মোৰ মতে আৰু দেই, চবৰে বেলেগ বেলেগ মতামত আছে, মোৰ মতে আপুনি যদি ভাবিছে মই চাকৰি কৰিম, যে পুলিচত কৰিম বা যিকোনো কৰিম, মই বেলেগৰটো নকওঁ, মানে পুলিচৰটো কৈ আছোঁ, পুলিচত কৰিম, আপুনি এপ্লাই কৰি আপুনি যেনেকৈ ৰানিং লং জাম্প ৰানিং কৰে ছেম তেনেকৈ মানে ৰিটেনৰ কাৰণে পঢ়িব লাগিব। কাৰণ কিয় পঢ়িব লাগে, আপুনি চাওক দুইটাতে 50% হয়। মানে যেনেকৈ ৰানিঙত এইটোত মিলাই যিটো মাৰ্ক থাকে, তাত আধা আকৌ ৰিটেনৰ মানে সেই কিতাপৰ মানে ৰিটেনৰ মাৰ্কটো থাকে। সেইটো কাৰণে দুইটা সমানকৈ নিব লাগে। আপুনি যেনেকৈ ৰানিং কৰে লং জাম্প মাৰে, সেনেকৈ আপুনি ঘৰত গৈ এইটো ৰেগুলাৰ কিতাপো পঢ়িব। তেতিয়া মানে কি হয়, ইণ্টাৰভিউৰ পিছত আপুনি আৰু হাবাথুৰি খাব নালাগে যে এই মই কোনটো পঢ়িম, কি কৰিম নকৰিম, তেতিয়া আৰু চিন্তা নাই, যদি লগতে সমানে লৈ যায়। তেতিয়া ইণ্টাৰভিউৰ পিছত আপোনালোকে মক টেষ্ট দিব পাৰে। আৰু আমি যেতিয়া হেৰি কৰিছিলোঁ, কি কৰিছোঁ জানেনে? ইণ্টাৰভিউৰ পিছত আমাৰ 3-4জন আছিলোঁ ন, ইণ্টাৰভিউ আগলৈকে আমি নিজে নিজে পঢ়িছিলোঁ, ইণ্টাৰভিউৰ পিছত আমি ডিছকাছ কৰি পঢ়িছিলোঁ। তাৰপিছত আজি ধৰক মই এক্সামিনাৰ, মই কুৱেশ্যন কাটি পেলাই 3জনক মই এক্সাম লৈছোঁ, মই কপি চেক কৰিছোঁ। আৰু এদিন দাদাই এনেকৈ এক্সাম লৈছে আমাৰ 3জনক, কুৱেশ্যন পেপাৰ বেলেগ বেলেগ। তেনেকৈ আমাৰ কি হয়, এটা এক্সপিৰিয়েঞ্চ হৈ যায়, একদম এক্সাম টাইপৰ। তেনেকুৱা কোনো বোলে কথা পাতি চাই লিখা বা তেনেকুৱা ধেমালি ফূৰ্তি তেনেকুৱা নহয়, চিৰিয়াছ মোডত আমি এক্সাম পাতিছোঁ। এদিন মই এক্সামিনাৰ হৈছোঁ এটা ছানডেত, এদিন দাদা এক্সাম পাতিছে, এদিন আৰু আমাৰ 2জন আছে আৰু তেওঁলোকে এনেকৈ এক্সাম পাতিছে। গতিকে তেনেকৈ আপোনালোকে যদি কৰে, এতিয়াৰ পৰা আপোনালোকে বাছ নিজে নিজে পঢ়ক,
আৰু গ্ৰুপত দৌৰক। গ্ৰুপত দৌৰিলে কি হয়, গ্ৰুপত দৌৰিলে মানে কম্পিটিশ্যনটো আহে। উম। আপুনি অকলে যেতিয়া দৌৰে তেতিয়া মানে গম পোৱা নাযায়, আপুনি মানে এলাহ ভাৱটো আহি যায়। কিন্তু যেতিয়া গ্ৰুপত দৌৰে না, তেতিয়া আপুনি ভাবে আপুনি আগত যাব, আৰু এজনে ভাবে সি আগত যাব। সেই বস্তুটো মানে কি মানে জোচটো পায় আৰু গ্ৰুপত দৌৰাটো। আৰু ইণ্টাৰভিউ দিনাতো অকলে নিদিয়ে। আৰু ইণ্টাৰভিউটো অকলে নিদিয়ে, সেইটোতো গ্ৰুপত দৌৰিবই লাগিব। এতিয়া যদি আপুনি অকলে অকলে দৌৰি থাকি যদি ইণ্টাৰভিউত যদি গ্ৰুপত সোমাই দৌৰে, তাৰ মানে এটা মনত ভয় এটা কাৰণ আহে। এইটো কথা মই কি কৈছো, বহুত আছে আমাৰ ফিল্ডতো আছিলে, গ্ৰুপত নদৌৰে, মানে লাজ কৰে যে আমি পিছত হেৰি হৈ যাম, নোৱাৰিম তাহাঁতৰ লগত। হয়, তেনেকুৱা এনেকুৱা নহয়। আমাৰ ফিল্ডত বেলেগৰ পৰা আমি ইনভাইট কৰো ল'ৰাক মাতিবলৈ, অ। দৌৰিবলৈ। আমিও যাওঁ ৰিজাৰ্ভত দৌৰিবলৈ, য'ত নেকি ইণ্টাৰভিউ হ'ব। হা। গতিকে মই লাষ্টত এইটো কথাই কওঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। আপোনালোকে যি এনকুৱাৰী থাকে কমেণ্ট কৰিব। চিলেবাছৰ ওপৰত ভিডিঅ' কমপ্লিট আমি যি পঢ়িছিলোঁ, চিলেবাছৰ ওপৰত, বুকছৰ ওপৰত ভিডিঅ' আহিব। লাষ্টত মই এইটো কথাই ক'ম, যিসকল তোমালোকে ফাৰ্ষ্ট বাৰ ইণ্টাৰভিউ দিবা, এইটো কৰা মনত ৰাখিবা, যিসকল ফিল্ডত চিনিয়ৰ আছে তেওঁলোকে কি গাইড দিয়ে, আৰু আমি যি কথা কৈছোঁ, মানে মই ফাৰ্ষ্ট এজত পাইছোঁ, কিয় পাইছোঁ, কাৰণ তেওঁলোকে গাইড দিছে মোক ন, অভিয়াছলি। আৰু তেওঁলোকে লাষ্ট এজত কিয় পাইছে, তেওঁলোকেও এটা আমাক, আমি যে প্ৰথমতে দৌৰিছোঁ, তেওঁলোকে ভাবিছে যে এইবাৰ আমিও ল'ব লাগিব, সিহঁত সৰু সৰু ল'ৰা ইমান জোচ আছে, আমিওনো কনচা বুঢ়া হৈ গ'ল। বুঢ়া বুলি কোনো কথা নাই, বুঢ়া আৰু ডেকা বুলি কথা নাই। যদি মনত জোচ থাকে, চাকৰি ল'ম বুলি ভাবে, এক্সকিউজ যদি মনত নাথাকে, বাহানা দিবলৈ মানে বাহানা বহুত আছে। কিন্তু যদি ল'ম বুলি ভাবে, এটা ৰিজনতে আপুনি চাকৰি ল'ব পাৰে, যে চাকৰিটো মই ল'বই লাগিব এনি হাও। গতিকে মই এইটো কথাই ক'ম। আৰু এটা কথা কওঁ মই, আপোনালোকে যেতিয়া সপ্তাহ এটা ৰুটিন বনাই ল'ব, সেইটো আমি বনাই লৈছিলোঁ। ৰুটিন যদি লাগে তেতিয়া পিছত এইটো দিয়া যাব, আপোনালোকৰ ইউটিউবৰ পৰা লৈ ল'ব। সেইটো মানে কি, আমি মানে কি কৰোঁ, মানে ছানডে ৰেষ্ট লওঁ। সঁচা কথা, ছানডে ৰেষ্ট লৈ সোমবাৰে আমি য'ত ত'ত মানে কি ফিল্ডত ল'ৰাবিলাক আছে, আমি মানে মাতি থাকোঁ, মাতি যে আমি সোমবাৰে আমি কম্পিটিশ্যন কৰোঁ। তেতিয়া মানে কি গ্ৰুপত 15টা 20টা 30টা একেলগত মানে দৌৰোঁ। সেইদিনা খুব কম্পিটিশ্যন হয়, বা মানে কোনে কিমান এডভান্স আছে, টাইমটো লগোৱাই থাকে, তাৰ মাজত আকৌ কম্পিটিশ্যন হয়। সেনেকৈ সোমবাৰ দিনটো আপোনালোকে বাছি ল'ব যে আমি কম্পিটিশ্যন, বাকী দিনকেইটা আপোনালোকে প্ৰেক্টিচ কৰি থাকিব। আৰু ছানডে আমি এসপ্তাহত এদিন ৰেষ্ট লোৱাটো ভাল, স্বাস্থ্যৰ কাৰণে ভাল। আৰু লং জাম্পৰ ভিডিঅ' লাগে, লং জাম্পৰ ভিডিঅ' আহিব। আমি দুজনে এক্সেলেণ্ট আছিলোঁ, আৰু মই কামাণ্ডোটো 17.5 ফুট মাৰিছিলোঁ। কেনেকৈ মাৰিছিলোঁ, আৰু লং জাম্পটো কি জানে, অলপ নেচাৰেলি হেৰি থাকে, যি পাৰে মানে পাৰে, তাৰপিছতো প্ৰেক্টিচত আনিব পাৰে। মানে লং জাম্পটো যে মানে কি, এতিয়া ফিল্ডত আজি প্ৰথম আহিছে, আহি আপুনি লং জাম্প নামাৰিব। আপোনাৰ গাটোত গধুৰ থাকে না, তেতিয়া আপুনি দুখ পোৱাৰ চান্স থাকে। এতিয়া লং জাম্প নামাৰিবই মানে। আপুনি যিমান পাৰে ৰানিং কৰি গাটো আপুনি পাতল কৰক। 2-3 মাহ যোৱাৰ পিছত মাৰক লং জাম্পটো, এতিয়া তাৰপিছত গাটো পাতল কৰক। তাৰপিছত বডি ফ্ৰী হ'ব, তাৰপিছত আপুনি লং জাম্প কাৰণ মাৰক। মোৰ এতিয়া যিটো বডি আছে, মই যদি লং জাম্প মাৰোঁ, মই এতিয়া 78 ৱেইট, তেতিয়া মই আছিলোঁ 62 যেতিয়া ইণ্টাৰভিউ দিওঁ। মোৰ যিটো গোটেই ভৰিৰ হেৰিটো পৰিব, বডিৰ চাপটো ভৰিত পৰিব, মোৰ অভিয়াছলি ভৰি ইঞ্জুৰি হোৱাৰ চান্স থাকে। আৰু য'ত লং জাম্প মাৰিব, বালি চালি পেলাই ল'ব নিজৰ টকাৰে হ'লেও। এনেই আৰু কোনোবাই বালি পেলাইছে, গৈ খাপকৈ মাৰি দিছোঁ, তেনেকুৱা হ'লে ভৰি ইঞ্জুৰি হোৱাৰ চান্স থাকে। গতিকে লাষ্ট এইটোৱে আছে। আৰু যদি কিবা আপোনালোকৰ থাকে, আমাক কমেণ্ট কৰিব। আৰু হয়তো কিমান দিন পিছত আকৌ লগ পাওঁ, মানে তেনেকৈ ভিডিঅ' আকাৰে, এইটো নাজানো। কিন্তু চিলেবাছৰ ভিডিঅ' সোনকালে আহিব, কমপ্লিট চিলেবাছ বুকছৰ ভিডিঅ' পিছত আহিব, লং জাম্প টিপছ আহিব, আৰু যি লাগে আপোনালোকে কমেণ্ট কৰিব। থেংক ইউ। জয় হিন্দ।